বিষ্ণুপ্ৰিয়া অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু মই আহিলোঁ কলেজত মানে একদম ধুনীয়াকৈ বিশ্বকৰ্মা পূজা পাতিছে আৰু যিহেতু বিশ্বকৰ্মা পূজা হয় আজি বহুত ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে মই ভিতৰডোখৰ দেখাম বহুত ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে এইটো আমাৰ ৱৰ্কশ্বপতে পাতিছে বিশ্বকৰ্মা পূজা ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে ৰংগলী ইমান ধুনীয়াকৈ আঁকিছে বাহঁত চব বিজি একদম কামত এইফালে আমাৰ চাহিৰ কি কৰিছ কি কৰিছ অঁ দুইটাই আপেল কটা ভাগ্যত পৰিলে ন একদম পানী চেটিয়াত কি কাটিছা এইফালে বন্ধাকবি ন ইমান লাষ্ট সিহঁতৰ আমাকো দেখাব লাগিব ন এইফালে দাদাহঁত বহি আছে একদম ধুনীয়াকৈ কৈ আছে কোনবোৰ কাম কৰিব লাগে কোনবোৰ কাম নকৰিব লাগে এইফালে লুকাইছে ধুনীয়াকৈ কাপোৰ চাপোৰ পিন্ধি আহিছিলোঁ আৰু মানে এনেকৈ তিয়ঁহ কাটোতে মেলোঁতে পানী চানীত পৰি অৱস্থা নাইকিয়া হ'লেই মানে এতিয়া কিবাকিবি কাম কৰিব লাগিব মই ভাবিছিলোঁ কুৰ্তি পিন্ধি আহিম আকৌ মানে কুৰ্তি পিন্ধি আহিলে আকৌ ঘৰলৈ যাব লাগিব মোৰ আকৌ ঘৰলৈ যাব মন নাই সেইটো কাৰণে এনেকৈ একেবাৰতে পিন্ধি গুচি আহিলোঁ কষ্টবে মোক কি কৈছিলা তুমি হা ভলেণ্টিয়াৰ নাম আছে যেতিয়া কৰিব লাগে একো কামটো অঁ তাকে ন অকল ব্লগিং গাৰ্ল আকৌ মই এইফালে একদম কুঁহিয়া কটাত ব্যস্ত দেদি আৰু মোক কৈছে যে তাৰ ভাগৰ কটাৰীখন মোক দি দিয়ে মানে তাৰ কামটো মানে মই কৰিব লাগে কষ্ট বেলেগ টেঙৰি থাকেহে এনেকৈ হয়নে চাহিৰ হয়নে আমাৰ চাহিৰ যেনেকুৱাই আৰু তাৰ কামটো কৰি দিবলগীয়া হ'ল লাষ্টত কিন্তু মই কাটিব পোৱা নাছিলোঁ মানে ভাঙি দিয়ে হয় এনেকৈ কৰি কৰিছে যে ইমানেই জোৰছে পতা মাৰিছে গোটেইখিনিকে থাকি যাব এনেকৈ ফুট চুট দি দিলে ন বাজনী হয়নে মানে কি হ'ল আমাৰ ফিজিক্সৰ মেমে মানে এনেকৈ এটেণ্ডেঞ্চ লওঁতে আমাৰ লগৰ এজনী আছে জুপিতৰা বুলি তাইক মানে জুপিতৰ বুলি কয় সেইটো কাৰণে কি হ'ল আৰু একো নহয় তাইও গম পায় মনলৈ তাইক সেই জোনেতে মানে জুপিতৰ জোকাৰি থাকেতো জুপিতৰক দেখাই দিম এতিয়া গোটেইকেইটাই ফটো মাৰিম বুলি ভাবিছোঁ এইকেইটা কুৰ্তা চুৰ্তা একদম তিনিটাই পিন্ধি আহিছে ধুনীয়া লাগিছে চা এইফালে চা আকৌ জোনে ধুনীয়া লাগিছে ন তেহেঁতক আৰু এইফালে আমাৰ পূজা নহয় দিশা হ'ব মই ক'লোঁ দেই মই অকণমান সোনকালে আহিলোঁ বুলি সিহঁতি সুধিছে আৰু কেতিয়া আহিলি কিন্তু চাহিৰ আছিলে একদম মানে সঁচা কথাটো কৈ দিছেহি এই দেৰিকৈ আহিছে বুলি আৰু ই সোনকালে আহি কি কাম কৰিলে 6টা বজাৰ পৰা একদম অকল কুঁহিয়াকৈ কাটিলে হ'ব কাটিলোঁ আমি এতিয়া খাব যাওঁ আমাৰ চাহিৰৰ বহুত ভোক লাগিছে হয় একোৱেই নাই খোৱা ময়ো নাই খোৱা সেইকাৰণে খাই লওঁ ধুনীয়াকৈ কি থপি কৰিবি আৰু তই কি এখন প্লেটে আমি দুটা খাম
কেলৈ দুখন লৈ লওঁ আকৌ এখনে খাম আমি এখনে লৈছোঁ বয় একেবাৰে সেইকাৰণে থপিয়া থপি কৰিছ চাহিৰৰ পৰা আৰু লাগিব 2 ঘণ্টামান লাগিব আমাৰ এফালে ক্ষীৰ বনাই আছে আৰু ইমানেই মানে দেখিয়ে কিবা এটা টেষ্টি লাগিছে খাবলৈ আৰু কেনেকুৱা বা হয় এতিয়া খাবলৈ I mean seriously? seriously এইফালে চাওঁ ইয়ো বেয়া ধুনীয়া লাগিছে আকৌ আজি পুৰা ভাল লাগিছে খাই কেনেকুৱা লাগিছে ভাল লাগিছে মজা ন নামটো কি তোমাৰ খিচৰি খিচৰি দিয়া নাই ন এতিয়ালৈকে নাই দিয়া দেই সিহঁতি খিচৰি খাব খাই লওঁ এই প্লেট খালী প্লেটকেইখন লৈ ৰখি আছোঁ দুইটাই তাই মন বেয়া হয়নে তোৰ মন বেয়া আৰু এইকেইটা কাবৰা আৰু এইফালে কি 10খন পুৰি খালি ক'ত আপুনি খালে নাই খিচিৰি খালোঁ ন খিচিৰি এতিয়া আমি গৈ আছোঁ মানে যাবলৈ লৈছোঁ ঘৰলৈ এতিয়া একদম ধুমধাম ঘৰলৈ যাম মানে কাইলৈ গণেশ পূজা আছে ঘৰৰ ওচৰতে সেইটো কাৰণে অকণমান সোনকালে যাব আহিছে পিন্তু আইনা কৰি দিয়ে পিছত আহি আহি ৰখি থাকিব নোৱাৰে আমাক এৰি গুচি আহিলে অদৰকাৰীকেইটাই থ'বলৈ আহিলে বাই বাই কিবা এটা কৈ দে আকৌ কিবা এটা কৈ দে একো নাই ব্লগ এণ্ড কৰি দিছে বোলে মানে সেইটোৱে বাই বাই পূজা বাই বাই